নমস্কাৰ তোমালোক সকলোকে এডুকেশ্যনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ক্লাছ 10 মেথমেটিক্সৰ বহুপদ নামৰ চেপ্টাৰটোৰ মোষ্ট ইম্পৰ্টেণ্ট 15টা MCQ কুৱেশ্যন। তেতিয়াহ'লে ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে, এটা দ্বিঘাত বহুপদৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা কিমান? গতিকে আমি জানোগে সৰ্বোচ্চ শূন্যৰ সংখ্যা কিমান হয়? 2 হয়। দ্বিঘাত সমীকৰণ মানে কি? দ্বিঘাত মানে কি দুইটা ঘাত আছে, য'ত ঘাত দুটা থাকিব তাত শূন্যৰ সংখ্যাও দুটা হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন কি দিয়া আছে, px বহুপদৰ লেখটোৱে x অক্ষৰ তিনিটা বিন্দু ছেদ কৰিলে শূন্যৰ সংখ্যা তেতিয়াহ'লে কেইটা হ'ব? শূন্যৰ সংখ্যাও তেতিয়া কি হ'ব? তিনিটা হ'ব। x অক্ষৰ এইটো কথা মনত ৰাখিবা, px বহুপদৰ লেখটোৱে যদি x অক্ষৰ তিনিটা বিন্দু যদি ছেদ কৰে তেতিয়াহ'লে শূন্যৰ সংখ্যা তিনিটা হ'ব। যদি দুটা বিন্দু ছেদ কৰে তেতিয়াহ'লে শূন্যৰ সংখ্যাও দুটা হ'ব। তেতিয়াহ'লে নেক্সট যাওঁ। x² - 2x - 8 বহুপদটোৰ শূন্য দুটাৰ যোগফল কিমান? এতিয়া আমি এইটো কাৰণে কি ক'ব লাগিব, আমি প্ৰথমতে উলিয়াব লাগিব। এতিয়া আমি চাওঁ যদি x² - 2x - 8 ইকুৱেল আমি কি লিখিব পাওঁ, x²। 8টো কি হ'ব? 4 দুগুণ 8 হয়, গতিকে আমি কি -4x + 2x - 8 লিখিব পাৰোঁ। এতিয়া ইয়াৰ পৰা কি আহিলে, x কমন আহিলে, x - 4 পিনে যদি 4 আহে তেতিয়া কি হ'ব, এইটো x মাইনাছ এইটো 2 আহিব হা, 2x - 4 এইটো মাইনাছ হৈ গ'ল, গতিকে এইটো কি হ'ব, প্লাছ হ'ব। গতিকে আমি কি পালোঁ, x - 4 পালোঁ আৰু ইটো কি পালোঁ, x + 2 পালোঁ। গতিকে শূন্য দুটা যোগফল বুলি কৈছে, ইয়াত শূন্য পালোঁ কিমান, x পালোঁ 4 পালোঁ আৰু ইয়াত x পালোঁ কিমান পালোঁ, -2 পালোঁ। গতিকে শূন্যকেইটাৰ যোগফল কি হ'ব, আলফা প্লাছ বিটা। মানে কি এইটো x আৰু এইটো x কথা কৈছে, যোগ কৰিলে কিমান 4 - 2 ইকুৱেল টু কিমান 2। গতিকে এনচাৰ কি হ'ব, B2 হ'ব। এতিয়া নেক্সট যাওঁ, 4 নম্বৰ কুৱেশ্যন। 4x² - 4x + 1 বহুপদটোৰ শূন্য দুটাৰ যোগফল উলিয়াব কৈছে। ছেইম কুৱেশ্যন পাৰিবাই। এতিয়া যদি এইটো আমি কৰোঁ কেনেকৈ হ'ব, 4x² - 4x + 1 এইটো আমি কি কৰিব পাম, 4 গুণে 4 হৈ আছে, গতিকে 4x² - 2x - 2x + 1 লিখিব পাৰোঁ। ইয়াৰ পৰা 2 কমন আহিলে 2x কমন আহিব, একচুৱেলি 2x কমন আহিলে কিমান থাকিব, 2 - 1 এতিয়া মাইনাছ কি আহিলে 1 কমন আহিব, একচুৱেলি চামথিং অ'কে ইয়াত 2x আছিলে ন, 2x - 1 হয়নে, মাইনাছ হৈ গ'ল, এইটো প্লাছ হৈ গ'ল, ঠিকে আছে। তেতিয়াহ'লে কি হ'ব, 2x - 1 আৰু ইটো কি হ'ব, এক ছেকেণ্ড, 4x² - 2x - 2x এইটো +1, ঠিকে আছে, অ'কে। এতিয়া কিমান হ'ব পালোঁ, তেতিয়াহ'লে 2x - 1 পালোঁ আৰু ইটো কি পালোঁ, 2x - 1 পালোঁ। গতিকে x ইকুৱেল টু কিমান হ'ব তেতিয়াহ'লে, ইয়াৰ কাৰণে 2x - 1 ইকুৱেল টু 0 কৰি ধৰিলে আমি x বুলি গম পাম, তেতিয়াহ'লে x ইকুৱেল টু কিমান, এইফালে গ'লে কিমান পজিটিভ হৈ যায়, গতিকে কি হ'ব, x ইকুৱেল টু 1/2 পাম। ঠিক তেনেকৈ এইটো আমি আলফা হ'ল, x1ৰ কাৰণে আলফা হ'ল, আৰু ঠিক তেনেকৈ এইটো কাৰণে আমি কি পাওঁ, একে পাম, x ইকুৱেল টু কিমান পাম, 1/2। তেতিয়াহ'লে আমি এনচাৰ কিমান পালোঁ, তেতিয়াহ'লে আলফা প্লাছ বিটা দুটা যোগ কৰিলে কিমান পাম, 1/2 + 1/2 ইকুৱেল টু 2 থাকিলে, তেতিয়াহ'লে এনচাৰ কিমান হ'ল, তেতিয়াহ'লে 1। অ'কে এটা ইয়াত মিষ্টেক এটা হ'ল। কি মিষ্টেক হ'ল যে আমাক এইটো গুণফল সুধিছিলে, একচুৱেলি যোগফল নহয়, এইটো গুণফল। এতিয়া গুণফল উলিয়াবলৈ হ'লে কি ক'ম, ঠিকে আছে, 1/2 পালোঁ, এটা 1/2 পালোঁ, ইটো 1/2 পালোঁ, গতিকে কি হ'ব, 1/2 × 1/2 ইকুৱেল টু কিমান, 1/4। বাকীখিনি কৰিব লাগিব, জাষ্ট যোগ কৰিব নালাগে, এইটো কৰিব নালাগে, সেইটো কৰিব লাগিব। গতিকে কিমান হ'ব, 1/4। তেতিয়া এনচাৰ কিমান পালোঁ, 1/4। গতিকে কি হ'ব, এনচাৰ C2 হ'ব। এতিয়া নেক্সট যাওঁ, কুৱেশ্যন নাম্বাৰ 5। এতিয়া নেক্সট কুৱেশ্যন কি আছে, এটা ৰৈখিক বহুপদৰ ঘাত কিমান, সেইটো সুধিছে। এটা ৰৈখিক বহুপদৰ ঘাত কিমান? ৰৈখিক বহুপদ মানে আমি জানোগে ঘাত কিমান হয়, 1 হয়, এইটো আমাক ক'বলগীয়া আৰু নাই। আৰু এইবোৰ চোৱা, এইটো -1 কেইটাত থাকিব পাৰে যেনে ঘাত, -1/4 1/4 এইবোৰ ৰৈখিকত নপৰে, 1টোৱে হ'ব। kx² 6 নম্বৰ কুৱেশ্যন কি আছে, kx² + 2x + 3k = 0 ৰ শূন্য দুটাৰ যোগফল আৰু গুণফল সমান হ'লে k ৰ মান উলিয়াব কৈছে। তেতিয়াহ'লে এইটো আমি কেনেকৈ কৰিম, এতিয়া
আমি জেনেৰেলি ইকুৱেশ্যনবোৰ কেনেকৈ থাকে ax স্কোৱাৰ প্লাছ bx প্লাছ c ৰূপত থাকে হয় তেতিয়াহ'লে কি বুলি কয় যোগফলটো আমি কি পাওঁ যোগফলটো আমি ইয়াত কি পাওঁ যোগফলৰ ফৰ্মুলা মানে আলফা প্লাছ বিটা ইকুৱেল কিমান হয় ইয়াৰ ক্ষেত্ৰত এইটো ইকুৱেশ্যনৰ ক্ষেত্ৰত মাইনাছ বি বাই এ হয় যদি মাইনাছ বি বাই এ হয় আৰু কি হয় আলফা ইনটু বিটা কি হয় গুণফলটো কি হয় চি বাই এ হয় এতিয়া ইয়াত কি আছে এ ইকুৱেল কি আছে কে আছে বি ইকুৱেল কি আছে 2 আছে আৰু চি ইকুৱেল কি আছে 3k আছে তেতিয়াহ'লে মানে কি আলফা প্লাছ বিটা ইকুৱেল যদি আলফা ইনটু বিটা হয় তেতিয়াহ'লে আমি চিম্পলি কি কৰিম আলফা প্লাছ বিটা জেগাত আমি মাইনাছ বি বাই এ বহাম এতিয়া মাইনাছ বি বাই এ লিখিম আৰু এইপিনে কিমান চি বাই এ লিখিম এতিয়া চিম্পলি আমি বি ভেলুখিনি বহাই দিম মাইনাছ বি মানে কিমান -2 হ'ব ইয়াত গতিকে বি ভেলু 2 আছে গতিকে -2 হ'ল এ কিমান কে আছে তাৰপাছতে আছে কি চি আছে 3k আছে আৰু এ কিমান আছে কে আছে গতিকে তলৰ কে কেঞ্চেল গুচি গ'ল ওপৰত থাকিলে কিমান এইফালে -2 ইকুৱেল টু 3k থাকিলে গতিকে কে ইকুৱেল কি হ'ব কে ইকুৱেল টু -2/3 হ'ল তেতিয়াহ'লে আমি এনচাৰ কিমান পালোঁ কে ইকুৱেল টু -2/3 এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যন নাম্বাৰ 7 হ'লে এতিয়া কুৱেশ্যন নাম্বাৰ 7ত কি কৈছে তলৰ কোনটো বহুপদ ৰাশি নহয় সেইটো এতিয়া বহুপদ ৰাশি কি হয় বহুপদ ৰাশিত কেতিয়াও ঋণাত্মক ঘাত নাথাকে গতিকে আমি ঋণাত্মক ঘাতখিনি চালোঁ এতিয়া x³ + 3টো এটা বহুপদ হয়নে হয় তাৰপিছত চালোঁ আমি x + 1/x x + 1/6ত আমি এইটো এনেকৈ চাব নোৱাৰোঁ নহয় এতিয়া 1/x আমি কেনেকৈ লিখিব পাৰোঁ x⁻⁻1 ঠিক তেনেকৈ এইটো কি হ'ল -1 হ'ল তেতিয়াহ'লে এইটো কি ঋণাত্মকত থাকিব নোৱাৰে ঘাতটো গতিকে এইটো কি বহুপদ নহয় গতিকে আমাৰ এনচাৰ এইটো হ'ব আৰু আছে নি 2x এইখিনিও প্লাছতে আছে x⁻²1 আছে গতিকে পাৱাৰটো কি মানে ঘাতটো কি যোগাত্মক গতিকে এইটো হ'ব বহুপদ হয় x² ঘাতটো কি 2 যোগাত্মক 2 গতিকে এইটো বহুপদ হয় কিন্তু x + 1/xটোক আমি কি লিখিব পাওঁ x - x⁻⁻1 গতিকে এইটো কি যোগাত্মক নহয় যেটো ঋণাত্মক গতিকে এইটো বহুপদ ৰাশি নহয় এতিয়া যাওঁ আমি কুৱেশ্যন নাম্বাৰ 8 এতিয়া কুৱেশ্যন নম্বৰ 8ত কি কৈছে যে ax² + bx + c বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হ'লে আলফা প্লাছ বিটা সমান কিমান এতিয়া আমি জানোৱে এইটো কি হয় আলফা প্লাছ বিটা ইকুৱেল কি হয় এইটো ক্ষেত্ৰত x² + bx + c ক্ষেত্ৰত -b/a হয় গতিকে কি হ'ল এইটো হ'ল এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যন নাম্বাৰ 9 লৈ 9ত কি কৈছে যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটা 2 আৰু -3 হয় তেন্তে বহুপদটো কি কৈছে মানে কি কৈছে শূন্য দুটা কৈছে মানে আলফা ইকুৱেল টু কিমান 2 আৰু বিটা ইকুৱেল টু -2 বা চিম্পলি ক'বলৈ গ'লে কি আমি এক্সৰ দুটা ভেলু পাওঁ এটা 2 পাওঁ আৰু এটা x ইকুৱেল টু -3 পাওঁ তাকে আমি কেনেকৈ লিখিব পাওঁ x - 2 লিখিব পাওঁ এইটো ক্ষেত্ৰত মানে x - 2 ইকুৱেল টু 0 আৰু এইটো কি x + 3 ইকুৱেল টু 0 সেইটো মানে দুটা লগ খুৱাই দিলোঁ কি হ'ব এতিয়া x - 2 হোল ইনটু x + 3 ইকুৱেল টু 0 হ'ব এতিয়া নবহাওঁ বাৰু এতিয়া জাষ্ট আমি মাল্টিপ্লাই কৰিছোঁ যিহেতু বহালোঁ ইকুৱেল টু কিমান হ'ব এইটো আমি যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে কি হ'ব x² + 3x - 2x - 6 কি লিখিব পাওঁ তেতিয়াহ'লে x² + x - 6 তেতিয়াহ'লে আমাৰ এইটোৱে ইকুৱেশ্যনটো গতিকে কি হ'ব ইকুৱেশ্যন নাম্বাৰ এ এইটো হ'ব এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নাম্বাৰ 10 x³ - 3 বহুপদটোৰ শূন্য দুটা কি কৈছে x³ - 3 বহুপদটোৰ শূন্য দুটা কি সেইটো সুধিছে অ'কে এতিয়া আই থিংক আমাৰ কুৱেশ্যনটো ভুল হ'ল x³ কেতিয়াও দুটা শূন্য নাথাকে গতিকে এইটো কি x² আছিল নহয় x² বহুপদটোৰ শূন্য দুটা কি অ'কে x² - 3 আছে এতিয়া বহুপদটোৰ শূন্যখিনি উলিয়াবলৈ আমি কি কৰিম ইকুৱেল টু শূন্য কৰি ল'লোঁ তেতিয়া কি হ'ল x² ইকুৱেল টু এইফালে 3টো এইফালে গুচি আহিলে কি হ'ব 3 হৈ গ'ল ঠিক তেনেকৈ এতিয়া x ৰুট অভাৰটো এইফালে আহিলে কি হয় +- ৰুট অভাৰ হৈ পিনি 3 যায়
গতিকে এক্সৰ কি ভ্যালু পালো তেতিয়াহ'লে এটা ভ্যালু কি পালো x = +√3 এটা হ'ল -√3 √3 -√3 b টো হ'ব এতিয়া আমি যাও কোৱেশ্চন নম্বৰ 11 কি আছে কোৱেশ্চন নম্বৰ 11 ত px = 5x - 4 ৰ শূন্যটো কিমান শূন্য কিমান বুলি কৈছে এতিয়া আমি এটো কেনেকৈ কৰিম তেতিয়াহ'লে আমি px ৰ জায়গাত আমি কি ধৰিম 0 ধৰিম যদি আমি 0 ধৰি কি হয় px ৰ জায়গাত আমি কি লিখিব পাৰিম 5x - 4 = কি হ'ল 0 হৈ গ'ল এতিয়া যদি আমি x ৰ ভ্যালু উলিয়াম কি হ'ব x = কিমান হ'ব এই -4 টো এফালে গ'ল কি হ'ল +4 হৈ গ'ল 5 টো এফালে থাকিলে এটো ডিভাইড হৈ পিনি 4/5 হ'ব গ'ল তাৰ এনসাৰ কিমান হ'ব 4/5 a টো হ'ব তেতিয়াহ'লে এতিয়া আমি যাও নেক্সট কোৱেশ্চন নম্বৰ 12 বুলে তে কোৱেশ্চন নম্বৰ 12 ত কি কৈছে দ্বিঘাত বহুপদ এটা সাধাৰণ আৰ্হিটো কেনেকুৱা হেতু সুধিছে এতিয়া কি কৈছে এতিয়া 12 নম্বৰ কোৱেশ্চন কি কৈছে যে ত্ৰিঘাত বহুপদ এটা সাধাৰণ আৰ্হিটো কেনেকুৱা তেলে সাধাৰণ আৰ্হিটো কি কেনেকৈ থাকে ax³ + bx² + cx + d ৰূপত থাকে জানোগে আমি গতিকে কিটো হ'ব a টো হ'ব তে কোৱেশ্চন নম্বৰ 13 লে যাও তেতিয়াহ'লে যদি আলফা বিটা গামা এটা ত্ৰিঘাত বহুপদৰ শূন্য হয় তেন্তে আলফা * বিটা * গামা এটো ডাইৰেক্ট কোৱেশ্চন এনসাৰ কি হ'ব -d/a আমি নেক্সট কোৱেশ্চনলৈ যাও কোৱেশ্চন নম্বৰ 14 ত কি কৈছে x² - 4x + 1 ৰ শূন্য দুটা x আলফা আৰু বিটা হলে 1/α + 1/β ৰ মান উলিয়াব কৈছে এতিয়া কি কৈছে প্ৰথমটো আলফা + বিটা = কি হয় আৰু আলফা বিটা = কি হয় আমি জানো আলফা + বিটা দুটা যদি যোগ কৰোতে কি পাও -b/a পাও এটা -b কি ইয়াত -b কিমান -4 গতিকে ইয়াত কি হ'ল -4 a কিমান 1 গতিকে কিমান হ'ল -7 প্লাস হৈ গ'ল 4 হৈ গ'ল আলফা * বিটা কিমান হয় c/a c কিমান ইয়াত 1 আৰু a কিমান 1 গতিকে কি হ'ল আলফা বিটা = 1 হ'ল গতিকে কি কৈছে আমাক উলিয়াব লাগে কি 1/α + 1/β ৰ মান ইয়াত যে আমি এটো যে আমি কৰোতে কি হ'ব এই দুটা যদি আমি লসাগু লওঁ কি হ'ব আলফা বিটা হ'ব আৰু এপিনে কি আহিলে বিটা + আলফা বিটা + আলফাটো আমি কি লিখিব পাও আলফা + বিটা লিখিব পাও ডিভাইডেড বাই কি আছে আলফা বিটা ওপৰত আলফা + বিটা = কিমান 4 আৰু আলফা বিটা মান কিমান 1 গতিকে এনসাৰটো কিমান হ'ল 4 গতিকে কোৱেশ্চন এনসাৰ হ'ব c টো 4 তেজাও আমি 15 নম্বৰ কোৱেশ্চনটো কি আছে এটা দ্বিঘাত বহুপদৰ লেখৰ আকৃতিটো কেনেকুৱা এটা দ্বিঘাত বহুপদৰ লেখৰ আকৃতি কেনেকুৱা মনত ৰাখিবা কেনেকুৱা আকৃতি অধিবৃত্ত তেতিয়াহ'লে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো নেক্সট তোমালোকে বাকি এটা চেপ্টাৰৰ ইম্পৰ্টেন্ট এমচিকিউ খিনি পাই থাকিবা ধন্যবাদ